নমস্কাৰ বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো সম্পূৰ্ণ চাব, কিয়নো এই ভিডিঅ'টোৱে কাৰোবাৰ জীৱন সলাই দিব পাৰে। এই পৃথিৱীত সকলো মানুহে জীৱনটোক বেছিকৈ অনুভৱ কৰিব বিচাৰে। তো জীৱনটোক বেছিকৈ অনুভৱ কৰিবলৈ হ'লে কিছুমান বহুত ভাল ৰাস্তা আছে আৰু কিছুমান বহুত বেয়া। আৰু আপুনি যদি এই ভাল ৰাস্তাবোৰ বিচাৰি নাপায়, তেন্তে আপুনিতো কিছুমান নিশ্চয় শ্বৰ্টকাট বিচাৰিব জীৱনটোক বেছিকৈ অনুভৱ কৰিবলৈ। আৰু সাধাৰণতে এই শ্বৰ্টকাটসমূহ বিচাৰিবলৈ যাওঁতে কি হয়, যদি আপুনি বা বেলেগ এজন মানুহে চিগাৰেট খায়, লগতে এলকহলো খায়, আৰু যদি গুটখা খোৱাৰো অভ্যাস আছে, তেন্তে এইবোৰে কেৱল আপোনাক অলপ দেৰিৰ কাৰণেহে মনটো ভাল লগাব। কিন্তু মন ভাল লগোৱা এই ৰাস্তাবিলাক বহুত বেয়া, আৰু ই আপোনাৰ যথেষ্ট সময় নষ্ট কৰাৰ লগতে আপোনাৰ শৰীৰতো বহুত ক্ষতি কৰিব। এই কথাবোৰ আপুনি গম পায়, তথাপিও আপুনি খায়, কিয়নো নিচাৰ কাৰণে, বা নিচা হোৱা টাইমটো আপোনাৰ মনটো ভাল লাগি থাকিবৰ কাৰণে। আৰু নিচা শেষ হোৱাৰ পাছত যেতিয়া আপোনাৰ পুনৰ নৰ্মেল থাকি যেতিয়া ভাল নলগা হ'ব, তেতিয়া আপোনাৰ পুনৰ নিচা কৰিব মন যাব, আৰু ই এনেদৰে আপোনাৰ জীৱনৰ এটা হেবিট বনি যাব। আৰু এনেদৰে যদি আমি বেছিকৈ নিচা কৰি থাকোঁ, তেন্তে আমাৰ কিছুমান মেণ্টেল ইফেক্টৰ লগতে কিছুমান ফিজিকেল ইফেক্টটো হ'ব ধৰিব। নিচাৰ লগত যদি আপুনি নিজৰ জীৱনটো আগলৈ লৈ যাব বিচাৰে, তেন্তে ই আপোনাক পিছলৈহে লৈ যাব ধৰিব। আৰু আজিকালিতো আমাৰ সমাজত প্ৰায় 90% মানুহেই নিচা কৰে, আৰু খুব 10% মানুহে নিচা নকৰে বুলি ক'ব পাৰি। আৰু আপুনি যদি সঁচাকৈ এই 10%ৰ ভিতৰত পৰে, তেন্তে আপুনি সঁচাকৈ এজন বহুত লাকি। আৰে নিচা কৰিব মন আছে যদি সফলতাৰ নিচা কৰক ন, পইচাৰ নিচা কৰক, বা প্ৰেমৰ নিচা কৰক, কাৰোবাৰ লগত এটা ভাল সম্পৰ্ক গঢ়াৰ নিচা কৰক। এই নিচা কৰিব মন আছে যদি নিজৰ শৰীৰটোক ফিট ৰাখক, সুস্থ ৰাখক, এইবোৰো নিচা কৰক ন। এনেকুৱাবিলাক নিচা এনেকুৱা ন, যেতিয়া আপুনি কৰে সমাজে বা মানুহে ইয়াক প্ৰশংসা কৰিব, আৰু যেতিয়াই আপোনাক কোনোবাই প্ৰশংসা কৰিব ন, তেতিয়া আপুনি যিটো মজা বা সুখৰ অনুভৱ কৰিব, ই আপোনাৰ চিগাৰেট, এলকহল বা ড্ৰাগছৰ নিচাতকৈ বহুত লাখ গুণে বেছি হ'ব। নিচাক যদি আপুনি বৈজ্ঞানিক দৃষ্টিভংগীৰে চায়, তেন্তে ই আপোনাক আচৰিত কৰি দিব, কিয়নো নিচাৰ মূল কাৰণেই হৈছে কেমিকেল, অৰ্থাৎ আমাৰ মগজুত থকা কিছুমান ৰাসায়নিক পদাৰ্থ। আপুনি কেমিষ্ট্ৰিত চাগে বহুতো কেমিকেলৰ নামো শুনিছে, ঠিক তেনেকুৱাই আমাৰ মগজুতো তেনেকুৱা বহুত কেমিকেল আছে, যেনেকৈ এণ্ড্ৰফিন, অক্সিটচিন, চেৰ'টনিন, আৰু ইয়াৰ সকলোৰে ৰজা হৈছে ডোপামিন। আমিতো চাগে বাহিৰৰ পৃথিৱীত বহুত ডাঙৰ ডাঙৰ কেমিকেল ফেক্টৰী দেখিছোঁ, তাৰ বিপৰীতে আপোনালোকে এইটো কথা গম পায়নে যে আমাৰ পৃথিৱীৰ সকলোতকৈ ডাঙৰ কেমিকেল ফেক্টৰীটো আমাৰ শৰীৰৰ ভিতৰতে আছে। ই হৈছে আমাৰ মগজু, আৰু আমি অনুভৱ কৰা এই সকলোবোৰ অনুভৱ আমাৰ এই মগজুৱে ৰিলিজ কৰা কেমিকেলৰ কাৰণে আমি অনুভৱ কৰোঁ। আহক তেন্তে আমি ইয়াক আৰু ভালদৰে বা এই কেমিকেলবোৰৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰোঁ। সকলোতকৈ প্ৰথমে আমি অক্সিটচিন কেমিকেলটোৰ বিষয়ে জানো আহক। বন্ধুসকল, যেতিয়া আপুনি কাৰোবাক সাৱটি ধৰে বা হাতত ধৰে বা আপোনাৰ আপোনজনক টাচ কৰে, তেতিয়া আমাৰ মগজুৱে এই অক্সিটচিন কেমিকেলবিধ ৰিলিজ কৰে, আৰু তেতিয়াই আমাৰ সুখৰ অনুভৱ বা ভাল লগাৰ অনুভৱ হয়, আৰু ইয়াক বণ্ডিং কেমিকেল বুলিও কোৱা হয়। এতিয়া জানো আহক দ্বিতীয়টো কেমিকেলৰ বিষয়ে। এইটো হৈছে চেৰ'টনিন। দৰাচলতে যেতিয়া আপোনাক কোনোবাই প্ৰশংসা কৰে বা কোনোবাই আপোনাৰ কথা বেলেগৰ আগত যেতিয়া ভালকৈ কয়, তেতিয়া আপুনি অন্তৰৰ পৰা ফুলি উঠে ন, বা আপোনাৰ যে ভাল লাগে, এই অনুভৱটো আপোনাৰ এই চেৰ'টনিন নামৰ কেমিকেলবিধৰ কাৰণে হয়। এই ভাল লগা অনুভৱবোৰ আপুনি শুনিলে আপোনাৰ মগজুৱে এই কেমিকেলবিধ ৰিলিজ কৰে, আৰু আপুনি ভাল লগাৰ অনুভৱ হয়। এতিয়া তৃতীয়টো কেমিকেলৰ বিষয়ে জানো আহক। এইটো হৈছে এণ্ড্ৰফিন। যেতিয়া আপুনি কিবা ফিজিকেল এক্টিভিটি বা ৱৰ্কআউট কৰে বা গেম খেলে, তেতিয়া আপোনাৰ যে ভাল লগাৰ অনুভৱ হয়, এই অনুভৱ আপোনাৰ এই কেমিকেলৰ কাৰণে হয়। যেতিয়া আমি ৱৰ্কআউট কৰোঁ বা গেম খেলোঁ, তেতিয়া আমাৰ মগজুৱে এই কেমিকেলবিধ ৰিলিজ কৰে, আৰু আমি ভাল লগাৰ অনুভৱ কৰোঁ। এতিয়া জানো হওক চতুৰ্থটো কেমিকেলৰ বিষয়ে। এইটো হৈছে ডোপামিন। বন্ধুসকল, ডোপামিনে হৈছে সেইটো কেমিকেল, যেতিয়া আপুনি চিগাৰেট, গুটখা বা এলকহল খালে আপোনাৰ ভাল লাগে, এই অনুভৱ এই ডোপামিন ৰিলিজ হোৱাৰ কাৰণে আমি অনুভৱ কৰোঁ, আৰু ই আমাক বহুত সুখৰ অনুভৱ কৰে। আৰু আমাৰ ভাল পোৱা বা প্ৰেমৰ ক্ষেত্ৰতো এই ডোপামিনৰ লগতে এই সকলোবোৰ কেমিকেল একেলগে ৰিলিজ হয়। মনত পেলোৱা সেই সময়খিনি যেতিয়া আপোনাৰ নিজৰ ভাল পোৱা মানুহজনক বা মানুহগৰাকীক দেখে, তেতিয়া আপোনাৰ যি সুখ বা শান্তিৰ অনুভৱ হয়, মানে এক অবুজ শিহৰণে যেতিয়া আৱৰি ধৰে, এই অনুভৱ এই গোটেইখিনি কেমিকেল একেলগে ৰিলিজ হোৱাৰ কাৰণে আমি অনুভৱ কৰোঁ। আচলতে মই এই গোটেইখিনি কেমিকেলৰ বিষয়ে আপোনালোকক কিয় কৈছোঁ, মই এইকাৰণে কৈছোঁ যে
আপোনালোকে এই কেমিকেলবোৰৰ বিষয়ে ভালকৈ জানক আৰু এই কেমিকেলবোৰ আপোনালোকে ৰাইট ডাইৰেকশ্যনত আনিবলৈ চেষ্টা কৰক। অৰ্থাৎ যাতে এই কেমিকেলবোৰ আপোনাৰ বেয়া বস্তু কনজিউম কৰাৰ পিছতহে আপোনালোকৰ যাতে ৰিলিজ নহয়, যাতে ভাল কামবোৰ কৰাৰ পিছত যাতে ৰিলিজ হয়, ইয়াৰ কাৰণে মই এই কথাবোৰ কৈছোঁ। কাৰণ আজিকালি আমাৰ সমাজত কি দেখা গৈছে, বৰ্তমান সমাজত দেখা গৈছে যে আমাৰ উঠি অহা প্ৰজন্মই নিচাৰ লগতে আসক্ত হৈ থকা দেখা গৈছে। ইয়াৰ পৰা নিজৰ লগতে আমাৰ ভৱিষ্যত প্ৰজন্মক বচাওক, নহ'লে চব শেষ হৈ যাব। কিয়নো নিচা এক জাল হয়, কিছু সময়ৰ কাৰণে ই আপোনাক সৰগৰ অনুভৱ কৰাই দিব, কিন্তু জীৱনৰ কাৰণে ই আপোনাক নৰকলৈ যোৱা ৰাস্তাহে দেখাই দিয়ে। কিন্তু আচলতে এই নিচাবোৰ আপোনালোকে বাদ দি, বেয়া নিচাবোৰ বাদ দি প্ৰথমে আপুনি নিজৰ কেৰিয়াৰটো বনাই লওক, বহুত টকা পইচা ইনকাম কৰক, নিজৰ ভাল লগা কামবোৰ কৰক, গীটাৰ বজাওক, গান গাওক বা আৰ্ট কৰক, পেইণ্ট কৰক, এই কামবোৰ কৰক যাতে ডপামিন আপোনালোকৰ এই কামবোৰ কৰাৰ পিছত যাতে ৰিলিজ হয়। কাৰণ এই কামবোৰ কৰিলে আপুনি জীৱনত ছাকচেছ হ'ব আৰু এজন ভাল মানুহ হ'ব। গম পাইছে চাগে কথাবোৰ। আৰু এই বেয়া নিচাবোৰ বাদ দি আপোনালোকে দূৰত থাকক আৰু সফলতাৰ নিচা কৰক। আৰু তেতিয়া এদিন এনেকুৱা আহিব ন, যেতিয়া এই জীৱনটো আপোনালোকৰ কাৰণে এক নিচা হৈ যাব। তো বন্ধুসকল, আপোনালোকৰ এই ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক কমেণ্টৰ সহায়ত জনাব। আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে জয় আই অসম।